এতিয়া বাৰিষাৰ বতৰ। অসমৰ পথাৰবোৰত পানীৰে ভৰি পৰাৰ বতৰ আৰু কিছু কিছু পথাৰত জাল পাতি মাছ ধৰাৰ বতৰ। বাৰিষাৰ বতৰত কৃষকৰ সপোন ৰচাৰ সময়। কেইজাকমান বৰষুণতেই কৃষকৰ পথাৰবোৰ পানীৰে ভৰি পৰিছে। কৃষকৰ মুখলৈ হাঁহি বিৰিঙিছে। কৃষকে সপোন দেখাৰ সময় আহি পৰিছে। সেয়েহে কবি ৰাম গগৈ লিখিছিল, পথাৰ তোমাৰো স্বীকৃতি আছে, তুমি কোনোবা আদিতম মানুহৰ সংগ্ৰামৰ ইতিহাস, সভ্যতাৰ স্তৰে স্তৰে একতাৰ নিৰ্ণয় সূত্ৰ। পথাৰ কবি ৰাম গগৈৰ এই কবিতাই কৃষকৰ কঠোৰ পৰিশ্ৰমৰ কথাকে সোঁৱৰাই দিয়ে। সেয়ে এই পথাৰত সোণগুটিৰ সপোন ৰচে, সপোন গঢ়ে আৰু কৃষকে